হাই মোৰ মৰমৰ ভিউৱাৰসকল, আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ETC আছামলৈ স্বাগতম। আজি মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ গ্ৰামাৰৰ পাৰ্ট লৈ আহিছোঁ, যিখন পাৰ্টৰ নাম আৰ্টিকল। সম্ভৱতঃ বহুতে আৰ্টিকল সম্পৰ্কে জানে বা শুনিছেও বা পঢ়িছেও, কিন্তু মই এইখন ভিডিঅ'ত আৰ্টিকল সম্পৰ্কে যিবিলাক নিয়ম দিব ওলাইছোঁ, ইয়াতকৈ সহজ নিয়ম হয়তো আপোনালোক আগত কেতিয়াও পোৱা নাই বা পোৱাৰ সম্ভাৱনাও খুব কম। গতিকে মই আশা কৰোঁ আপোনালোক কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'খন সম্পূৰ্ণৰূপে চাব। এতিয়া আৰ্টিকলৰ বিষয়ে আৰম্ভ কৰাৰ আগত আমি জানিব লাগিব আৰ্টিকল কি, হয়নে? ইয়াত লিখা আছে কি যে যি শব্দই নাউনৰ আগত বহি তাক তাৰ শ্ৰেণীৰ পৰা পৃথক কৰে তাকে আৰ্টিকল বোলে। মানে নাউনৰ আগত বহিব, আৰ্টিকলটো ক'ত বহিব? নাউনৰ আগত বহিব, আৰু নাউনৰ আগত বহি এই নাউনক তাক কি কৰিব? তাৰ পৰা পৃথক কৰি দিব, তাকে কি বুলি কোৱা হ'ব? আৰ্টিকল। এতিয়া হয়তো সকলোৱে জ্ঞাত যে আৰ্টিকল দুই প্ৰকাৰৰ। প্ৰথম ভাগটো হ'ল ডেফিনিট আৰ্টিকল আৰু দ্বিতীয় ভাগটো হ'ল ইনডেফিনিট আৰ্টিকল। এনেতে চাব জনামতে আৰ্টিকল তিনিটা, এন আৰু দা, কিন্তু ইয়াক দুটা ভাগত ভাগ কৰিছে। এটা হ'ল ডেফিনিট আৰ্টিকল, এইটো নিৰ্দিষ্ট, এইটো হ'ল দা। ডেফিনিট মানে নিৰ্দিষ্ট, আকৌ এটা হ'ল ইনডেফিনিট আৰ্টিকল, যিটো অনিৰ্দিষ্ট, ইয়াত হ'ল দুটা, এ আৰু এন। এতিয়া আমি আগত আৰম্ভ কৰিম এ আৰু এন সম্পৰ্কে। ইয়াত ধুনীয়াকৈ লিখা আছে কি এ আৰু এনৰ ব্যৱহাৰ। এতিয়া ভালকৈ চাব, বস্তুটো গুৰুত্ব সহকাৰে চাব। একদম সহজ নিয়ম লিখি দিছোঁ মই, যে কনচনেণ্টৰ আগত এ বহে, কিন্তু কনচনেণ্টৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হ'লে তাৰ আগত এন বহে। তাৰমানে খালী ঠাইৰ পিছত যিটো শব্দ থাকিব, এইটো নাউন মানে নাম, সেই নাউনৰ প্ৰথম শব্দটো যদি কনচনেণ্ট থাকে, তেন্তে তাৰ আগত সেই খালী ঠাইত এ বহাব লাগিব। আৰু যদি সেই খালী ঠাইৰ পিছৰ শব্দটো মানে সেই নাউনটোৰ প্ৰথম আখৰটো যদি ভাৱেল থাকে, তেন্তে এন বহাব লাগিব। আমি এক্সাম্পললৈ আহোঁ। ইয়াত চাওক, ধুনীয়াকৈ লিখি দিয়া আছে, আই ছ মেন য়েষ্টাৰডে। ইয়াত চাওক, মেনৰ আগত খালী ঠাই আছে, ইয়াত মেন, এমটো কি? কনচনেণ্ট, গতিকে ইয়াত কি বহাব লাগিব? এ বহাব লাগিব, কাৰণ লিখা আছে যে কনচনেণ্টৰ আগত এ বহে। ইয়াত চাব কাৰৰ চিটো কি? কনচনেণ্ট, হয়নে? গতিকে ইয়াত কি বহাব লাগিব? এ বহাব লাগিব। 3 নম্বৰ এক্সাম্পল চাব, হিজ মাদাৰ ইজ টিচাৰ। এই টিচাৰৰ টিটো কি? কনচনেণ্ট, হয়নে? গতিকে ইয়াত কি বহাব লাগিব? এ বহাব লাগিব। 4 নম্বৰ এক্সাম্পলত চাব, হি ইজ অনেষ্ট মেন। কি লিখা আছে? হি ইজ অনেষ্ট মেন। ইয়াত এইজটো কনচনেণ্ট, গতিকে ইয়াত এ বহিব লাগে। কিন্তু ইয়াত চাওক, কনচনেণ্টৰ উচ্চাৰণ কেনেকুৱা হৈছে? ভাৱেলৰ নিচিনা হৈছে। এইটো কিন্তু হনেষ্ট নহয়, এইটো কি? অনেষ্ট, অৰ দ্বাৰা আৰম্ভ হৈছে, হয় না? গতিকে ইয়াত কি বহিব? এন বহিব। ইয়াত চাব, হি ৱাজ অনাৰেবল পলিটিচিয়ান। ইয়াত হনাৰেবল নহয়, কি? ইয়াত অনাৰেবল, গতিকে উচ্চাৰণ অৰ পৰা হৈছে, গতিকে ইয়াত কি হ'ব? এন হ'ব। এইখিনি গ'ল। প্ৰথমতে পালোঁ যে কনচনেণ্টৰ আগত এ বহাব লাগে, কিন্তু আকৌ কি পালোঁ যে কনচনেণ্টৰ উচ্চাৰণ যদি ভাৱেলৰ নিচিনা হয়, তেতিয়াহ'লে এন বহাব লাগে। এই নিয়মটো আমি এনেকৈও ক'ব পাৰোঁ যে ইয়াত লিখা আছে কি? এইটো অনেষ্ট, হয়নে? অৰ পৰা আৰম্ভ হৈছে। তাৰমানে এনেকুৱা নিয়ম থাকে যে এইচৰ উচ্চাৰণ উজ্জ থাকিলে, মানে এইচৰ উচ্চাৰণ নহ'লে এইটো উজ্জ, তাৰমানে এইচৰ উচ্চাৰণ যদি নহয়, তেতিয়াহ'লে তাত কি বহাব লাগিব? এন বহাব লাগিব। এইটো এটা গ'ল। এতিয়া আমি পাম 2 নম্বৰ নিয়ম। 2 নম্বৰ নিয়মত কি লিখা আছে? এতিয়া চাব যে কি হয়, যে ভাৱেলৰ আগত এন হয়, কিন্তু ভাৱেলৰ উচ্চাৰণ ইউ বা ৱাৰ দ্বাৰা হ'লে তাৰ আগত এ বহে। আগত কি পালোঁ? কনচনেণ্টৰ আগত এ বহে, কিন্তু কনচনেণ্টৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হ'লে এন বহে। ইয়াত পালোঁ ভাৱেলৰ আগত এন বহে, কিন্তু ভাৱেলৰ উচ্চাৰণ ইউ বা ৱাৰ দ্বাৰা হ'লে এ বহে।
এক্সাম্পলত আহোঁ প্ৰথম এক্সাম্পলটো লিখা আছে কি হি হেজ কিল্ড এন এণ্ট ইয়াত চাব ইয়াত এণ্টৰ এইটো নাউন হয়নে ইয়াতো কি ভাৱেল গতিকে ইয়াত কি হ'ব এন হ'ব 2 নম্বৰ এক্সাম্পলত আছে she bought umbrella umbrellar ইউটো কি ভাৱেল গতিকে ইয়াত কি হ'ব এন হ'ব ইয়াত চাব I have seen elephant elephantৰ ইউটো কি ভাৱেল গতিকে ইয়াত কি হ'ব এন হ'ব কিন্তু কি আছিলে এই ভাৱেলৰ উচ্চাৰণ যদি ইউ বা ৱাৰ্ড দ্বাৰা হয় তেতিয়াহ'লে কি হ'ব এ হ'ব ইয়াত চাব ফাদাৰ গেভ মি 1 rupee note কি rupee note 1 rupee note ইয়াত অ টু ভাৱেল হয়নে অ টু ভাৱেল যদিও এই অৰ উচ্চাৰণ কেনেকুৱা হৈছে ৱা 1 rupee note বুলি আছে না 1 গতিকে অৰ উচ্চাৰণ ৱাৰ্ড দ্বাৰা হৈছে তেতিয়া কি হ'ব এ হ'ব এতিয়া 5 নম্বৰ এক্সাম্পল চাব হি ইজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইয়াত চাব ইউটো ভাৱেল ভাৱেল উচ্চাৰণ কেনেকুৱা হৈছে ইউ নিচিনা হৈছে আৰু আমি জানো ভাৱেলৰ উচ্চাৰণ ইউ নিচিনা হ'লে এ বহাব লাগে 3 নম্বৰ চাব স্মিথ ইজ ইউৰোপিয়ান বয় কি বয় ইউৰোপিয়ান ইয়াত ইৰ উচ্চাৰণ কেনেকুৱা হৈছে ইউ নিচিনা হৈছে আৰু আমি জানো ভাৱেলৰ উচ্চাৰণ ইউ বা ওৱান নিচিনা হ'লে এ বহাব লাগে এইখিনি গ'ল এতিয়া আমি এ এনৰ তৃতীয় নম্বৰ ব্যৱহাৰটো পাম এই ব্যৱহাৰটো ভালকৈ চাব কি লিখা আছে যে এব্ৰিভিয়েশ্যন মানে সংক্ষিপ্ত শব্দ হয়নে ইয়াত কি লিখা আছে সংক্ষিপ্ত শব্দৰ প্ৰথম ৱৰ্ডৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হ'লে কি ভাব লাগে যেনেকুৱা সংক্ষিপ্ত কোনবিলাক যেনেকুৱা কি আছে MP হয়নে যেনেকুৱা আছে MLA আছে যেনেকুৱা আছে PM যেনেকুৱা আছে RCC যেনেকুৱা আছে NCC এইবিলাক হ'ল এব্ৰিভিয়েশ্যন এনেকুৱা এব্ৰিভিয়েশ্যনৰ প্ৰথম যেটা আখৰ থাকে যেনেকুৱা ইয়াত R আছে ইয়াত N আছে ইয়াত P আছে ইয়াত M আছে এই প্ৰথম আখৰটোৰ উচ্চাৰণ যদি ভাৱেলৰ নিচিনা হয় তেন্তে তাৰ আগত এন বহে আকৌ ভাৱেলৰ নিচিনা নহ'লে বা কনসোনেণ্টৰ নিচিনা হ'লে এ বহে ইয়াত এনেকুৱা নিয়ম পোৱা যায় ইয়াত চাওক আপুনি এই এমৰ উচ্চাৰণটো কেনেকুৱা হৈছে এ এটো ভাৱেল আৰৰ উচ্চাৰণটো ভাৱেলৰ নিচিনা হৈছে এনৰ উচ্চাৰণটো এ ভাৱেলৰ নিচিনা হৈছে পিৰ উচ্চাৰণ ইয়াত PM নহ'ব ইয়াত চাব তাৰমানে এই এব্ৰিভিয়েশ্যনৰ প্ৰথম আখৰটোৰ উচ্চাৰণ যদি ভাৱেলৰ নিচিনা হয় তেনে তাৰ আগত এন বহাব আকৌ কনসোনেণ্টৰ নিচিনা হ'লে এ বহাব অৰ্থাৎ FMNLSRH ইয়াত লিখা আছে অৰ্থাৎ FMNLSRH থাকিলে তাৰ আগত এন বহে এইকেইটা বাহিৰে থাকিলে এ বহে তাৰমানে আপুনি চাওক এইকেইটাৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হৈছে FMNLSRH অৰ্থাৎ আমি আগৰ পৰাই জানো যে ভাৱেলৰ লগত কি বহাব লাগে এন বহাব লাগে ঠিক ইয়াৰ উচ্চাৰণসমূহ ভাৱেলৰ নিচিনা হৈছে গতিকে কি বহাব লাগিব এন বহাব লাগিব এক্সাম্পল চাব কি লিখা আছে হি ইজ NCC cadet NCC এনৰ উচ্চাৰণ এ ভাৱেলৰ নিচিনা হৈছে গতিকে এন হ'ব ইয়াত হি ইজ MLA উচ্চাৰণ ভাৱেলৰ নিচিনা হৈছে MLA গতিকে এন হ'ব মাই ফাদাৰ ৱৰ্কছ ইন HS স্কুল এইচ ভাৱেলৰ নিচিনা হৈছে গতিকে এন হ'ব হি ইজ BA ষ্টুডেণ্ট ইয়াত এইটো ভাৱেলৰ নিচিনা হোৱা নাই কনসোনেণ্টৰ নিচিনা হৈছে গতিকে কি হ'ব এন হ'ব অৰ্থাৎ ইয়াত চাওক যে এব্ৰিভিয়েশ্যন উচ্চাৰণ ভাৱেলৰ নিচিনা হৈছে কাৰণে এন বহিছে আকৌ ইয়াত কনসোনেণ্ট নিচিনা হৈছে কাৰণে এ বহিছে অৰ্থাৎ এই নিয়ম খাটিছে লগতে যে FMNLSRH এই নিয়ম খাটিছে একেটা এতিয়া এইখিনি যদি আপোনালোক বুজি পাইছে তেতিয়াহ'লে মই আপোনালোকলৈ এটা টেষ্ট আনিছোঁ এইটো আপোনালোক কমেণ্ট বক্সত ইয়াৰ এনচাৰটো দিব এইটো টেষ্ট আপোনালোকলৈ টেষ্ট ইয়াত কি লিখা আছে খালী ঠাই আণ্ডাৰ গ্ৰেজুৱেট পাৰ্চন ইজ ইলিজিবল ফৰ দ্য পোষ্ট এই খালী ঠাইটোত কি বহিব ইয়াত যি বহিব সেইটো কমেণ্ট বক্সত আপোনালোকে লিখি দিব এইখিনি ধন্যবাদ